ডেভত প্ৰখ্যাত হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন শুক্ৰবাৰে পুৱাৰে 7 বজাত সমগ্ৰ দেশৰ লগত সংগতি ৰাখি ডিফু কাছা ষ্টেডিয়ামত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস স্পৰ্টছ স্পিৰিট আৰু ইউনিটিক থিম হিচাপে লৈ প্ৰখ্যাত হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী সোঁৱৰণৰ আয়োজন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটিৰ শুভ উদ্বোধন কৰে সাংসদ অমৰছ টিছুৱে জিলা আয়ুক্ত নিৰলা ফাংচপি স্থানীয় এমএচ জনি টিমুঙৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত খেলুৱৈসকলে সংকল্প বাক্য পাঠ কৰা পৰিলক্ষিত হয় আজি পৰৱৰ্তী কাৰ্যসূচী অনুসৰি হানজাংলাংছত খেলো ইণ্ডিয়া স্পৰ্টছ কমপ্লেক্সত বন্ধুত্ব সুলভ ফুটবল প্ৰতিযোগিতা 30 আগষ্টত লাংহিন গৰৈমাৰী ষ্টেডিয়ামত ছোৱালী বন্ধুত্ব সুলভ টেগ অফ ৱাৰ আৰু 31 আগষ্টত লাংহিনত বাইচাইকেল ৰেলীৰে সামৰণি পৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কাৰ্যসূচী আমাৰ মিনিষ্ট্ৰী অফ স্পৰ্টছ ফালৰ পৰা আমাক নিজৰ কনচেন্সি এণ্ড টুডে চিফ গেষ্ট ইজ ডক্টৰ তুলিৰাম ৰাভা তেখেত গুৱাহাটী কাম থকাৰ কাৰণে আজি এটেণ্ড কৰিব পৰা নাই আৰু স্পৰ্টছ কালচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট আমি এণ্ড টুডে ইজ দ্য বাৰ্থডে অফ দিছ ধ্যানচান্দ ইজ দি হকী প্লেয়াৰ এণ্ড অৰ্জুন এৱাৰ্ড বহুতখিনি এৱাৰ্ড পোৱা হৈছে তাক বাৰ্থডে আমি নেশ্যনেল স্পৰ্ট ডে চেলিব্ৰেট কৰা হৈছে আৰু কাৰ্বি আংলংটো দেখি পাইছে য'ত ইচ কনচেন্সি এণ্ড স্পৰ্টছ প্ৰজেক্ট বনোৱা হৈছে ইয়াৰ পৰা আমি নেশ্যনেল প্লেয়াৰ তাৰপিছত ষ্টেট প্লেয়াৰ ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল লৈ অনা হৈছে আৰু চাব ইয়াত আমাৰ ফুটবল ক্ষেত্ৰতো মৰ্ণিং ষ্টাৰে কিমানখিনি ফুটবল খেলতো আমি এৱাৰ্ড লৈ আনিছোঁ আৰু বিভিন্ন ক্ষেত্ৰতো কাৰ্বি আংলঙক পিছ পৰি থকা নাই কাৰণ ইয়াতে অল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে টু ডেভেলপ and to promote the sports activities we must have an infrastructure amar talented lora swali বহুত আছে they are very smart and all aru amar ohomot এটা ট্ৰেইনিং দি আছে সব জিনিস খেল হ'ব in the month of November at Jammu and Kashmir তাতো আমি আশা কৰিছোঁ আমি গোল্ড মেডেল লৈ আনিম বুলি কাৰণ ইয়াত কোচ অলপমান প্ৰব্লেম আছে এইটো কাৰণে আমি প্লেয়াৰ্ছক আমি দিল্লী লৈ গৈছে আৰু দ্য প্ৰেচিডেণ্ট অফ দিছ টেনিছ আসমা বেগম is looking after them at Delhi and I'm the acting president of them. And in other field also we have to introduce the sports culture. Sports is very important, health is well and keep fit. And our program hobo Ajipara up to 31st maybe this is first phase. And on 31 there will be a cycling hobo. And you all must know that never say to bicycle di ami office o jabo lage bicycle di ami বহুত kini etu health korone bhol there is no noise pollution there is no this air pollution in some country they are adopting that never say to bicycle in a month they have to go to office with bicycle so etu ami practice koribo lage aru amar second phase to hoise amar 21 September to 25th December etu hoise that 8 item of khel ekni koribo lagibo and 5 is this game natural games and 3 should be a traditional game etu ami ebar এই নেশ্যনেল স্পৰ্টছ ডে ছেকেণ্ড ফেজত আমি কাৰ্বি আংলং যিখিনি হামবি পাঠি বুলি কয় সেইটো আমি ইণ্ট্ৰডিউচ কৰিছোঁ এইটো খেল কম্পিটিশ্যনো হ'ব